টু মাই ইউটিউব চেনেল ভাস্কৰজ্যোতি ব্লগ। তো মই এনে এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি মোৰ আজি বস্তু এটা পালেহি। মই অৰ্ডাৰ দিছিলোঁ মানে এই শ্বপি এপটোত অৰ্ডাৰ দিছিলোঁ। মানে মই প্ৰথমবাৰ অৰ্ডাৰ দিছোঁ শ্বপি এপটোত। তো কেনেকুৱা চাওঁ বস্তুটো এতিয়া আহি পাইছে। মই পেকেটটো মানে তাত মানে সেই পেকেটটো খুলিলোঁ বাৰু, মানে বক্সটো খোলা নাই। মানে যি বস্তু আহিছে পেকেটটো মানে খুলি চাবই লাগিব, নহ'বা কি আহে ঠিক নাই ন। সেইকাৰণে খুলি চাইছোঁ, কিন্তু মই মেইন মালটো খুলি চোৱা নাই। তো আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। তো ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া চাওক মেইন মালটো, এয়া চাওক। এতিয়া আমি আনবক্সিং কৰিম। তো ফাইনেলি মই এতিয়া বহুত এক্সাইটেড হৈ আছোঁ। খুলিবলৈ মই বহুতে মন গৈছে। তো আপোনালোকক দেখাওঁ, চাই লওক। কৃষ্ণ বহুত টান। কৃষ্ণ অ' মাই গড, মজা 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 মজা। এয়া চাওক, এইডাল মই এডাল অৰ্ডাৰ দিছিলোঁ শ্বপি নে কি বুলি কৈছে। এইটো মই প্ৰথমবাৰ অৰ্ডাৰ দিছোঁ। এই চাই লওক এইডাল, এই মালটো মই মানে বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ, কিন্তু হাতত পইচাও নাছিলে। তো পাপাক কৈ ল'লোঁ আৰু যেনি তেনি। এয়া চাওক কিমান বস্তু, এয়া চাওক এয়া। তো আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু এয়া চাওক। মই ক'লোঁ নহয় মোৰ বহুত আৰু ইয়াৰ লগত দিছে ৰবতে চাওক কি দিছে লগত। এডাল হেৰি আমাৰ এডাল চাৰ্জাৰ দিছে, বেছি ডাঙৰ নহয়, অকণমান চাৰ্জাৰ দিছে। তাৰপিছত যে আৰু দুটা কিবা এইটো দিছে, এইটো যে কিবা এই টোপটো দেখিছেনে, এই টোপটো হেৰালে এইটো লগাবলৈ দিছে। মানে এটা বেছিকৈ দিছে, মানে এযোৰ বেছিকৈ দিছে আৰু। তো কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো চাই। পিন্ধি চাওঁ কেনেকুৱা লাগে। মানে পিন্ধি মানে বহুত ভাল লাগে ন। মস্তি এনেকৈ কাণত লগালে মস্তি, বেয়া নহয় বস্তু, ভালেই। আপোনালোকক কিনিব পাৰিব, দাম বেছি নহয়, 300 টকা, বেছি নহয়। কিন্তু ইয়াৰ আচল ৰেটটো লিখি থোৱা আছে এয়া 2990 টকা। এইটো আপোনালোকে চাওক, লগ দেখাই দিছোঁ। এয়া চাওক, এয়া এইটো লাষ্টত একেবাৰে লাষ্টত আছে। এতিয়া মোক মানে মায়ে কৈ থৈ গৈছিলে, মায়ে স্কুল গৈছে। এতিয়া মোক মায়ে কৈ থৈ গৈছিলে কিবা এইটো এই যে এৰা পাতটো যে, সেই এৰা পাতটো আনি থ'বলৈ। মানে এইটো কি এইটো বেছি নাই, আমাৰ এৰাপালো বেছি নাই, কেইটামান মায়ে মানে পুহিছিলে। তো এতিয়া এৰাপাত আনো, এৰাপাতটো আনি লওঁ আজি। এৰাই নাই দেখোন, চবেই লৈ যায় নহয় ইয়াৰ পৰা। তো এৰা নাই, এৰাপাত এয়া এনেকুৱাই আছে আৰু এনেকুৱাই নিব লাগিব। মানে বেলেগ জেগাত আছে, তাৰপৰা এতিয়া কেনেকৈ আনিম জানো, বহুত দূৰ। আমাৰ ইয়াত মানে ওচৰত পাবলৈ নাই এৰা। তো ইয়াৰ পৰাই নিওঁ আৰু, তো নিবই লাগিব, নহ'লে সিহঁতিতো খাব নোপোৱাকৈ মৰি যাব। বেছি নালাগে, কেইখিলমান হ'লে হ'ব। ইয়াৰ পৰাই নিওঁ আৰু ডাঙৰ হ'লে বেলেগৰ পৰা নিম। তো আপোনালোকে এৰাপলু যোনে যোনে খায় কমেণ্ট বক্সত জনাবচোন, যোনে যোনে এৰাপলু খায়। মই কিন্তু বহুত ভাল পাওঁ দেই এৰাপলু খাই। মানে ক'লোঁ নহয়, আমাৰ পথাৰখন দেখাই দিছোঁ ৰ'ব। আমাৰ ঘৰৰ ওচৰত এইটো আমাৰ ঘৰটো, এইটো আমাৰ ঘৰটো, এইটো তাৰপিছত এতিয়া আমাৰ এখন ফিল্ডখন। এতিয়া চাওক ইয়াত গোটেই ছাগলী গৰু, মানে অকল নহয় সেয়া গৰু, মই জুম কৰি দেখাই দিছোঁ। ইয়াত মানে গোটেই ছাগলী গৰু থাকে। তাৰপিছত আমাৰ ইয়াত গোটেই এইবিলাক মানুহৰ ঘৰ। এইকণে ফিল্ড আৰু পথাৰ। মানে ইয়াতে আমি আবেলি খেলোঁ ইয়াতে। তো এইযোৰ আমাৰ মধুৰি গছজোপা দেই, লগা নাই বাৰু দেই, বিৰাট খাবলৈ মন যায়, বহুত মিঠা। আৰু আমাৰ ঘৰত আৰু এজোপা গছ আছে,
এই যে চাওক আহোমকৈ চাওকচোন একদম পূৰা একদম ডাল ধুই লাগি আছে ৰ'ব এই মই আপোনালোকক ওচৰত দেখাই এয়া চাওক আপোনালোকে ভাল পায়নে বাৰু আহোম বগৰী খাই কমেণ্টত জনাবচোন আচ্ছা আমাৰ চীনা হাঁহ এইটো চাওক কিমান ডবল মানে অকল নহয় এইজনী কণী যেনেকুৱা পায় এই ডবল ডবল কুকুৰ আমাৰ কুকুৰটোৰ নাম হ'ল পিকু এয়া বহুত মই তাক বহুত ভাল পাওঁ আমাৰ পিকু হয় পিকু ভালনে হাই বুলি কৈ দিওঁ হাই বুলি তুমি ইমান হয় মই এৰাপাত ছিঙি অহাৰ পাছত মোৰ আৰু এটা বস্তু আহিলে মানে অকল নহয় এইটো মই স্নাপ দিলে অৰ্ডাৰ দিছিলোঁ তো মোৰ আৰু এটা বস্তু আহিলে মোৰ ইমানে ভাল লাগি আছে ন মনটো ডেটটো কালি আছে কিন্তু আজি আহিলে অ' মাই গড এয়া আৰু আমাৰ হাঁহখিনি চাওঁ না এয়া হাঁহখিনি চাওঁ না আৰু আমাৰ ভণ্টিয়ে মানে এজনী লৈয়ে থাকে এজনী মানে একদম মানে সৰু একদম পোৱালিটা নাম একদম অকণমানিটা আনা একদম পোৱালিটা নাই এতিয়া ইমান ডাঙৰ কৰিলে চেহেৰাটো চাওকচোন অকণমান আমাৰ ভণ্টি দেখিছে নাই ইমান ক্ষীণমিন একো নাখায় এইটো চাওঁ এই আমাৰ এজনী অকল লৈয়ে থাকে হাঁহটো তো মোৰ আৰু যোনটো বস্তু আহিছে এইটো বস্তু চাওঁ আহক তো ভিডিঅ'টো শেষলৈকে চাব দেই মোৰ যে আৰু এটা বস্তু আহিছে বুলি কৈছোঁ এইটো চাওঁ মই মানে আপোনালোকক দেখাম এয়া এইটো মই মানে ভিডিঅ' বনাবলৈ ভিডিঅ' মোৰ ষ্টেণ্ডাৰ লাগিছিলে ষ্টেণ্ডাৰ মই অৰ্ডাৰ দিছিলোঁ মানে ডেটটো কালি আছিলে আজি আহিছে তো বস্তুটো ভালেই এইটো কিন্তু মই বেলেগ এপত অৰ্ডাৰ দিছিলোঁ এইটো মই দিছিলোঁ স্নাইপ ডিলত তাত প্ৰডাক্টবোৰ ভালেই বাৰু দেই মই কেইবাবাৰ অৰ্ডাৰ কৰিছোঁ তো আপোনালোকক খুলি দেখাওঁ মই মানে ইয়াৰ পেকেটিংটোৱে খুলিছোঁ কিন্তু এই আচল মালটো খোলা নাই তো আপোনালোকক খুলি দেখাওঁ ন অঁ দুইফালে খুলিব এই আমাৰ আচল মালটো অঁ বস্তু আহিছে লগতে এইটো আহিছে বস্তু চাওঁ ভাই অ'পি মজা মোৰ মানে আগতে এডাল আছিলে মোৰ মানে ভাগি গ'ল ন সেইডাল মই মানে বেলেগক দি দিলোঁ আমাৰ মানে ভাইটি এটা আছিলে তাক দি দিলোঁ মোৰ ভাগি গ'ল ন এতিয়া মই এডাল অৰ্ডাৰ কৰিছিলোঁ এসপ্তাহমান হ'ল তাৰপিছত কালি ডেট আছিলে আজি পালেহি তো এইডাল খুৱাই চাওঁ আগতে মানে আগতলো মই এনেকৈ এৰিছিলে এনেকৈ খুৱাবলগীয়া হৈছিলে মই জানো মানে খুৱাবলৈ কেনেকৈ খুৱাব টিপি বৰসাত পানী বহুত টানো অঁ এইটো মানে এনেকৈ কৰিব পাৰি আপোনাৰ ইচ্ছা যদি আপুনি তেনেকৈ থিয় কৰিব পাৰে আকৌ যদি এনেকৈ যদি কয় এনেকৈ যদি ব্লগ বনায় এনেকৈও কৰিব পাৰে তাৰপিছত এনেকৈ থিয়কৈও কৰিব পাৰে এইটো মানে হেৰি এইটো চাব দেই তাৰপিছত এইটো হ'ল আমাৰ এই বস্তুটো এইটো আমাৰ এইটো ঘিলাব পাৰিব আপোনাৰ মানে ইয়াতে চব হৈ যায় তাৰপাছত এডাল আমাৰ এইটো নোট চাওক এইটো নোট হ'লে এইটো থাকি যায় ইমানে তাৰপাছত আৰু এই চাওক এয়া ওখ হয় পূৰা এয়া আপোনালোকক দেখালোঁ মই আজি কি মানে আজিয়ে মোৰ গোটেই গোটেই বস্তু আছে দুইটা পাই গ'লোঁ তো মোৰ মনটো বহুত খুচ হৈছে আজি এয়া জপাই লওঁ বস্তুটো মজা আহিছে ন তো ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ তো আপোনালোকক আন এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই তো লাষ্ট
প্লিজ আৰু লগতে লাইক কৰি দিব তো আজি